কি ক'ব আজি নতুনকৈ হাফিজ হোৱা 11জন নতুনকৈ হাফিজ হোৱা পাগৰি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, কি ক'ব? চ' আলহামদুলিল্লাহ মই এতিয়া ফকিৰাগাৰা সমষ্টিত আছোঁ। আমাৰ ইজামুল চাহাবো আছে, আলহামদুলিল্লাহ ভাল লাগিছে আপোনাৰ লগত লগ পাই। এই মাদ্রাসা কোদাল দোয়া যে আপনারা দেখিবে পারিছে কোদাল দোয়া করাই তোলা ফকিরাগারা মাদ্রাসায় হিফজুল কোরআন এই মাদ্রাসাত উপস্থিত আজি প্রায় 11 জন হাফিজ হল। আলহামদুলিল্লাহ রিয়েলি বহুত প্রাউড মুভমেন্ট এই অঞ্চলবাসীর কারণে, মাদ্রাসার কারণে, শিক্ষকসকলের কারণে, কমিটিসকলের কারণে আর আমার সকলের কারণে, কোকরাঝারবাসী রাইজের কারণে, আমার आसाम के लोगों के কারণে, पूरे हिंदुस्तान के लोगों के कारण एक प्राउड की मुवमेंट है। और मैं आशा करी এই হাফিজ সকলে হাফিজ হয়, আলিম হয়, মৌলানা আবুল কালাম আজাদুর নিচিনা হ'ব, হুসাইন আহমদ মদনীর নিচিনা হ'ব, ডাঙৰ ডাঙৰ মানুহ হয় আপোনাৰ অসম ভাৰতবৰ্ষৰ ছাৰ্ভিচ পুৰা বিশ্ব মানৱ জাতিৰ কাৰণে সেৱা আগবঢ়াব। এই মোৰ ইয়াত নতুন আহিলোঁ আৰু এই ফকিৰাগাৰা হোমষ্টেত BTAD মই আই এম ৰিয়েলি হেপী, বহুত ভাল লাগিছে আহি। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক কিবা মেছেজ দিব? সকলো ক্ষেত্ৰত গিভ এণ্ড টেক পলিচি। কথাটো হ'ল এইটোৱে, ষ্টুডেণ্টসকলকো কিছুমান দায়িত্ব থাকে, মা দেউতাৰো কিছুমান দায়িত্ব থাকে নিজৰ ল'ৰা ছোৱালীক লৈ। মা দেউতা সদায় খবৰ ৰাখিব লাগে ল'ৰা ছোৱালী পঢ়ি আছে নে নাই, স্কুলত যাই আছে নে নাই, কলেজত ইউনিভাৰ্চিটিত যাই আছে নে নাই, মাদ্ৰাসাত ভালকৈ পঢ়ি আছে নে নাই, খবৰ ল'ব লাগে কিমানখিনি পঢ়িলে। আৰু ছাত্ৰসকলেও দায়িত্ব হ'ল ভালকৈ মা দেউতা কিমান কষ্ট কৰি পইচা পাতি দি আছে, টেক কেয়াৰ কৰি আছে, এই ভালকৈ মেহনত কৰিব লাগে, ষ্টাডি কৰিব লাগে। মঞ্জিল সে আগে বাঢ়কাৰ মঞ্জিল তালাশ কর, আগে মিল যায় তো इसको दिया तो समंदर तलाश करा। সদায় দেখা যায় যে মানে মাদ্রাসাক লৈ ৰাজনীতি কৰা, এইটো ক্ষেত্ৰত আপুনি কি? मसला तो मदरसा क्या बताओ आप लोगों को, शायद आगर बड़ा वसील इतना वसील ताकि मतलब क्या थाकी। और मदरसा सिर्फ आसम और हिंदुस्तान में नहीं है, पूरी दुनिया में है, इंग्लैंड में है, फ्रांस में है, जर्मनी है, इसमें दुनिया থাকিব একো নহয়। চ' মাদ্ৰাসা থাকিব, স্কুল থাকিব, কলেজ থাকিব, ইউনিভাৰ্চিটি থাকিব, আগবাঢ়ি লৈ যাব। ভাৰতৰ সংবিধানৰ অধিকাৰ আৰ্টিকল 29 ইষ্টাব্লিছ কৰিব পাৰে, ৰানিঙো কৰিব পাৰে। আৰ্টিকল 25 সকলোৰে অধিকাৰ, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এইখন ভাৰতবৰ্ষ আগুৱাই লৈ যাব লাগিব। আসাম আগুৱাই লৈ যাব লাগিব, ফকিৰাগাৰা আগুৱাই লৈ যাব লাগিব, কোকৰাঝাৰ আমি আগুৱাই ল'ব লাগিব। আপোনালোকৰ উদাহৰণ এইজন কোকৰাঝাৰ, আমাৰ মুছলমান ভাইসকল, বড়ো ভাইসকল, কাছাৰী ভাইসকল, বিভিন্ন জনগোষ্ঠীৰ মানুহ মিলা প্ৰীতিতে রয়েছে না নাই। This is the symbol unity in diversity. This is the unique पहचान of Assam. This is the unique पहचान of India. सारे जहां सच्चा हिंदुस्तान हमारा, हम बुलबुले हैं इसके गुलिस्तान हमारा। तो रुकता नहीं हो, तुमको जाना पड़ेगा। वो लोग कहते रहेंगे, और समाज के नेचर है। अल्लाह के रसूल सल्लल्लाहु अलैहि वसल्लम के खिलाफ भी लोग थे, ताफत कहता अबू लहब नहीं था, अबू जहल नहीं था, वालिद खल्फ नहीं था, मौलाना अबुल कलाम आज़ाद के साहब इसी भारत की सदमे के हिंदुस्तान के एजुकेशन मिनिस्टर था, उनके खिलाफ भी लोग थे नहीं, लोग खिलाफ रहेंगे। लेकिन इसके लिए तुम अगर सोच करके मायूसी हो करके अगर तुम पुलिस स्टॉप लगा दोगे नहीं होगा, तुमको आगे बढ़ना पड़ेगा। तुमको भी भारत के एजुकेशन मिनिस्टर बनना पड़ेगा, तुमको भी आसाम के मिनिस्टर बनना पड़ेगा, तुमको भी MLA IAS IPS बनना पड़ेगा, अच्छा आलिम बनना पड़ेगा, अच्छा हाफिज बनना पड़ेगा, तालीम दौर की तरफ बड़े बड़े आलिम अकादमी बनना पड़ेगा, पूरी दुनिया में नाम रोशन करना पड़ेगा। See, hold your pen very nicely. One day the people will come, they will celebrate, they will give you special kamus and pagdi. You know it for you. So that's why I would like to encourage all the young studies, especially the students of this madrasa, that I will say for you. You should not push stop over here. You have to go ahead and अकेला ही चला था जाने में मंजिल, लोग साथ आते गए और करवा पहुंचा गया। तुम लोग और एक बात याद रखो, जब तुम आगे बढ़ोगे, हम लोग का समाज में सब एक नहीं है, हाथ के 5 फिंगर्स एक नहीं है, अप्स एंड डाउन है। हमारे झोपड़े एक নহয়, কোনোবাই কবে সাথে হাফিজ और मौलाना वाले को पूरे बनाने इसे को, किंतु तुम पुलिस तो नहीं करना, तुमको दिखाना पड़ेगा समाज को। जो लोग आज कह रहे हैं वही लोग कल तुमको सैल्यूट देके गामसा देंगे, सब करके बुलाएंगे। इसलिए तुमको काबिल बनना पड़ेगा। लोग पीछे तुम्हारे क्या कह रहे हैं सोचने की जरूरत नहीं, तुम आगे जाओ, इंशाल्लाह आ जाएंगे लोग। वो लोग मुझको भी एक दिन कहा लोग आजकल लगा बटेलिया ना है दिया में टान दे दी की बना गई आई टान এই যে হিকা গেল দাদাই খাইছে বাদে খাবো ছেলে খাবো নাতি নাতি এইভাবে কি সামনে ট্রেডিশনাল চলে আউট সান কি জানতো না আমাদের তো পরিবর্তন হতে হবে। আমরা যদি নিজেরা নিজে যদি পরিবর্তন না হয় কে হবে বলেন?
আমরা যদি পরিবর্তন না হয়ে যদি নিজের ইসলামকে, নিজের দিন ইসলামকে, আমাদের মাদ্রাসাকে, মসজিদকে, মক্তবকে, খানকাকে যদি আমরা যদি রেসপেক্ট না করি, আমরা যদি সম্মান না করি, আমরা যদি প্রোটেক্ট না করি, আর ওই পর্যায়ে যদি আমরা নজরে না দেখি, কে দেখবে বলেন? মুসলমানরা, আপনি যদি আপনার মাদ্রাসাকে একটা উঁচা নজরে যদি আপনি না দেখেন, তো অন্য জাতিরা কিভাবে দেখবে? তো দেখবে না। আপনি যদি সকালবেলা ক্রিটিসাইজ করেন মাদ্রাসা, তাহলে ওরা চান্স পাচ্ছে, ওরা তো করবে। কিন্তু ওরা তো কোনদিন বলে নাই যে তুমি মাদ্রাসা বন্ধ করো, এই করো, সেই করো, হাফিজ বানানে, আলিম বানানে বন্ধ করো। এটা আমরাই করতেছি যে মাদ্রাসা বিজ্ঞান ফকির হবে।